হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোকে চাগে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আৰু মোৰ এইটো উন্নতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া দেখিছে নহয়, মোৰ দেউতাই গৰুক গা ধুৱাই দিছে আৰু আজি হ'ল গৰুৰ বিহু। আৰু এয়া হ'ল মোৰ খুৰায়ো গা ধুৱাই দি আছে, আপোনালোকে দেখিছে। আৰু এয়া ভাইটিয়ে দিলে। তাৰপিছত এনেকৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কৈ গৰুটোক কোবালে মাখলতি পাতেৰে। আৰু তাৰপিছত এয়া হ'ল গৰুটোক ভালদৰে মালা পিন্ধাই দিলোঁ। তাৰপিছত ছাগালকো মালা পিন্ধাই দিলোঁ আৰু এয়া গা চা ধুৱাই ফুৰা কোবালোঁ। তাৰপিছত এয়া হ'ল ঘৰ চাফা কৰিলোঁ বিহু বুলি। আৰু বিহু আহিছে জানেই, সকলোবোৰ মানুহে আহে আৰু সেইকাৰণে ঘৰ চৰ ভালকৈ চাফা কৰিলোঁ। আৰু এয়া চাফা কৰা হৈ গ'ল। তাৰপিছত এয়া হ'ল মায়ে ভাত বনালে আৰু এয়া হ'ল দালি আৰু এয়া হ'ল মাছ ফ্ৰাই কৰিছে আৰু এয়া তৰকাৰী। আৰু গধূলি হ'ল আৰু এনেধৰণে ধূনা দিলে আৰু লগতে ৰুচিও দিলে নতুন। আৰু এয়া হ'ল সন্ধিয়া সময়ত। আৰু মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাইজ লাভ ইউ অল।